যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ সংকল্পৰ কথা আমি দোহাৰিছিলোঁ, মানুহে অবিশ্বাস কৰিছিল আৰু কোনোবাই যদি বিশ্বাস কৰিছিল তেওঁ ভাবিছিল যে দুৰ্নীতিৰ এখন ডাঙৰ বেহা বেপাৰ চলিব। কিন্তু আজি আমি দুৰ্নীতিৰ পৰা বহু দূৰত গৈ 40,000 যুৱক যুৱতীক আমি নিযুক্তি দিলোঁ। অহা এমাহ ডেৰ মাহৰ ভিতৰত 30,000 আকৌ নতুন নিযুক্তি হ'ব আৰু সমান্তৰালভাৱে 30,000 নতুন চাকৰিৰ বিজ্ঞাপন ওলাব, যাতে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি অহা 3-4 মাহৰ ভিতৰত সমাপ্ত কৰিব পাৰোঁ। তাৰ সমান্তৰালভাৱে আমি চিন্তা কৰিছোঁ যে কি ধৰণে নিবনুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে অসমত কৰ্ম সংস্কৃতিৰ এক বিশাল আন্দোলন আমি নিৰ্মাণ কৰিব পাৰোঁ। সংকল্পৰ কথা আমি দোহাৰিছিলোঁ, মানুহে অবিশ্বাস কৰিছিল আৰু কোনোবাই যদি বিশ্বাস কৰিছিল তেওঁ ভাবিছিল যে দুৰ্নীতিৰ এখন ডাঙৰ বেহা বেপাৰ চলিব। কিন্তু আজি আমি দুৰ্নীতিৰ পৰা বহু দূৰত গৈ 40,000 যুৱক যুৱতীক আমি নিযুক্তি দিলোঁ। অহা এমাহ ডেৰ মাহৰ ভিতৰত 30,000 আকৌ নতুন নিযুক্তি হ'ব আৰু সমান্তৰালভাৱে 30,000 নতুন চাকৰিৰ বিজ্ঞাপন ওলাব, যাতে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি অহা 3-4 মাহৰ ভিতৰত সমাপ্ত কৰিব পাৰোঁ। তাৰ সমান্তৰালভাৱে আমি চিন্তা কৰিছোঁ যে কি ধৰণে নিবনুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে অসমত কৰ্ম সংস্কৃতিৰ এক বিশাল আন্দোলন আমি নিৰ্মাণ কৰিব পাৰোঁ।